সো মানে আজি মই এজন বন্ধু ঘৰলৈ আহিলোঁ তেওঁলোকৰ তাত বিহু খাবলৈ মানে কালী পূজা তেওঁলোকৰ তাত মানে তেওঁলোকৰ কাৰণে ডাঙৰ এটা বিহু হয় ফেষ্টিভেল কৰ্মীসকলৰ মানে এটা কি হয় ফেষ্টিভেল আছে য'ত গৰুয়া পূজা বুলি কয় যেনেকৈ আমাৰ অসমীয়াৰ ধৰক গৰু বিহু তেনেকৈ তেওঁলোকে মানে ম'হ গৰু এইবিলাক নোচোৱায় তাৰেই মানে মই আহি পেলাই হঠাৎ দেখিলোঁ এইটো দেখোন বহুত ভাল বস্তু মানে মই ভিডিঅ'ত দৰ্শকক দেখুৱাব পাৰোঁ তাকে মই অলপ মানে ভিডিঅ' কৰি থ'লোঁ আপোনালোকক দেখুৱাই আছোঁ চাই যাওক মই মানে আগতে গম পোৱাহেঁতেন আগৰ পৰাই ভিডিঅ' কেনেকৈ আহিলোঁ কৰিলোহেঁতেন কিন্তু কৰিব নোৱাৰিলোঁ আৰু পাই গ'লোহি ডাইৰেক্ট ম'হৰ নাচ এয়া তেওঁলোকৰ মানে গাঁৱৰ পৰম্পৰা ম'হ এনেকৈ নচুৱাই গৰুয়া পূজা বুলি কয় ফেষ্টিভেলটোৰ নাম মই ভালকৈ নাজানো যদি কোনোবা আদিবাসী আছে তেনেহ'লে তেওঁলোকে জানিব আৰু এয়া মানে কি চাহ জনগোষ্ঠীৰ প্ৰত্যেক মানুহে এই ফেষ্টিভেলটো উদযাপন কৰে কিছু ঠাইত মই আজিলৈকে দেখা নাছিলোঁ প্ৰথমবাৰ দেখিছোঁ আৰু এনেকৈ আনন্দ কৰি যেনেকৈ আমি গৰু বিহুত গৰু মাহ হালধিৰে ধুৱাওঁ তেওঁলোকে এনেকৈ কৰি মাহ হালধিৰে ধুৱাই মেলি তাৰপিছত গৰুহে হয় ম'হ বান্ধি পেলাই এনেকৈ কৰি তেওঁলোকক বান্ধি পেলাই নচুৱাবৰ কাৰণে বাঘৰ ছাল দি বহুত জোৰ জবৰদস্তি কৰে যাতে তেওঁলোকে নাচে আৰু এইটো চাওক এটা প্ৰকাণ্ড ম'হ বুলি ক'লেও বেয়া নহয় এইটো আগত তেনেকৈ মানুহবিলাকে নোচোৱাইছে কেনেবা একদম খুলি আহি যদি কাৰোবাৰ এটা খুচিয়ে নহয় দেখিছে ন তেন্তে তাৰ মানে কি পেটৰ নাড়ী এডালো নাথাকিব হাড়িটো বাদেই দিছোঁ 206ডালৰ কথা আৰু সকলো আনন্দ পাইছে বহুত ম'হটোক নোচোৱাই বাকী ম'হটোৱে চাগে ভাবিছে মই কি জেগাত ফচি গ'লোঁ প্ৰত্যেক বছৰ এনেকুৱা কৰে আৰু সেইডাল যে দেখিছে ছাল সেইটো বাঘৰ ছাল বুলি কৈছে গাঁৱৰ ৰাইজে মই সোধোতে আৰু এনেকৈ মানে বাঘৰ ছাললৈ ভয় কৰে বুলি কয় মহে আৰু এনেকুৱা এই উৎসৱটো মানে পালন কৰিলে গাঁওখনৰ বা পৰিয়ালৰ সকলোৰে মংগল হয় বুলি মনা যায় মানে যাৰ ঘৰত মহ আছে তেওঁলোকৰ সকলোৰে পদূলিয়ে এনেকৈ মহ বান্ধে যিমান আছে মানে সকলোকে নচুৱায় আৰু বহুত আছে চাই যাওক বহুতে ভিডিঅ' কৰি আছে একদম খোজ এই মানে কি কয় মহটোক কাৰা বুলি কয় দেই এওঁলোকৰ ভাষাত তো কাৰা নাচ বুলিও কয় কিছু লোকে মহটোৰ মনটোৱে কৈছে কেনেবাকৈ তই মোক খুলি দে ডাইৰেক্ট মই তোকে হৈ পথাৰত পেলাই দিম ইয়াক মাৰোঁৱে নেকি এনেকৈ ভাবিছে চাগে মহটোৱে এই মানুহটো ক'লৈ গৈছেচোন এই খুটাটোৱে বচাই আছে বুলিহে মানুহখিনিক বচাই আছে নহ'লে কাৰ মোৰ ক'ত যাব ক'ব নোৱাৰি দেখিছে ন খং এওঁলোকে নাচ বুলি ভাবে কিন্তু খং উঠোৱা বুলি কয় ক'ব গ'লে ভালেই লাগিছে চাই আৰু বেলিও বহিলগৈ তেওঁ মহ নচুৱাই আছে মানুহে ঘৰে ঘৰে গৈ আছে নাচি আছে গাই আছে আৰু মহ নচুৱাই আছে ময়ো পাছে গৈ আছোঁ আৰু আৰু এইফালে কেইটামান আছে মাইকী মহ ইহঁতক নচুৱাই মাইকীৰ কাৰণে মতাবোৰক নচুৱাই হ'লেও ইহঁতক ধুনীয়াকৈ নতুন ৰছী চচি দি বান্ধি থৈ দিছে আৰু আজিৰ ভিডিঅ'টোত ইমানেই থেংকছ ফৰ ৱাচিং লাইক কমেণ্ট কৰি দিব ধন্যবাদ